নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই পেহী ছোৱালীক বৰ ভাল পাইছিলোঁ। মই সদায় পেহী ঘৰলৈ গৈ থাকোঁ তাইক চাবলৈ। তাইৰ নাম হ'ল নিশা। দেখিলেই নিচা লাগি যায়। বয়স প্ৰায় 17 বছৰমান হৈছে। তাইৰ লাহি-পাহি দেহা দেখি মই পাগল হৈ গ'লোঁ আৰু তাই মোক দাদা বুলি কৈ কাষতে বহে আৰু মই তাইক স্বীকৃতি দিওঁ আৰু তাইও মোক স্বীকৃতি দিয়ে। মই তাইক সুবিধা পাই পতাই ল'বলৈ বিচাৰিছিলোঁ। এদিন মই পেহীৰ ঘৰলৈ গ'লোঁ। তাই অকলে গা ধুই আছিল। তাই বাথৰুমৰ পৰা ওলাই আহিছিল। তাই এখন গুলপীয়া টাৱেল পিন্ধি ওলাই আহিছিল আৰু মই তাইক গৈ খুন্দা মাৰি দিলোঁ আৰু তাই পৰিবলৈ ধৰোঁতে মই ধৰিলোঁ আৰু তাই ক'লে, "কি চাই আছা? লাজ নোপোৱা নেকি?" মই ক'লোঁ, "নাপাওঁ" আৰু তাই হাঁহি মাৰি ৰুমলৈ সোমাই গ'ল আৰু তাই কাপোৰ সলাই আহিছিল। তাই এটা চুটি পেনি পিন্ধি আছিল আৰু তাই আগৰ নিচিনাকৈ মোৰ কাষতে বহিল। মোৰ বাৰে বাৰে তাইক দেখি মোৰ চকু কঁপালত উঠিল। মই তাইৰ কান্ধতে হাতখন থৈ তাইৰ লগত কথা পাতি আছিলোঁ। তাই মোৰ হাতখন আঁতৰাই দিয়ে। আকৌ মই চেগ চাই তাইৰ কান্ধতে হাতখন দিওঁ আৰু তাই উঠি যাবলৈ ওলাওঁতে মই তাইক হাততে ধৰিলোঁ আৰু তাই দাদা দুখ পাইছোঁ বুলি কৈ মোক মাৰিবলৈ দৌৰাই ফুৰিছিল আৰু মই বিচনাৰ কাষে কাষে পলাই ফুৰিছিলোঁ আৰু তাইৰ ভাগৰ লাগিল। তাই বিচনাতে বহি পৰিছিল আৰু মই তাইৰ কাষতে বহিলোঁ আৰু তাই এতিয়া ক'ত যাবি বুলি কৈ মোক পিঠিতে মাৰি দিলে আৰু মই আঁতৰি গ'লোঁ আৰু তাই দুখ পালা সঁচাকৈ বুলি কৈ চাবলৈ আহিছিল আৰু মই লাহেকৈ তাইক পিঠিতে এচাট মাৰি দিলোঁ আৰু তাই বিষাইছে দাদা বুলি কৈ বিচনাতে বাগৰি পৰিল আৰু মই তাইক বিচনাৰ পৰা উঠাই দিছিলোঁ। মোৰ বহুত ভাল লাগিছিল কাৰণ প্ৰথমবাৰ মই পেহী ছোৱালীক লাৰিব পালোঁ। এনেকৈ মই তাইক পতাই ল'লোঁ আৰু তাই মোৰ প্ৰতি পাগল হৈ গ'ল আৰু তাই মোক সদায় ৰাতি ৰাতি ফোন কৰি থাকে আৰু মই সদায় তাইৰ লগত কথা পাতোঁ। বন্ধুসকল, এনেধৰণৰ নতুন নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব।